আপোনালোকৰ কাৰণে ইমান ধুনীয়া এখন ঠাই আনিছোঁ আপোনালোকে ভিডিঅ'খন সম্পূৰ্ণ চাব বুলি মোৰ আশা বৰবাৰী হাবি এইখিনিত আমি আহি পাইছোঁহি চাওক এয়া বৰবাৰী প্ৰাথমিক বিদ্যালয় এই গাঁওখনৰ নাম হৈছে বৰবাৰী অজা বৰবাৰী কেনেকৈ হ'ল ক'ব পাৰেনে অঁ হাবি জংঘল আছিলে এই বৰ মানে তেনেকৈ তাৰমানে আগৰ মানুহবিলাকে এনেকৈ নাম থৈ দিলে আৰু তেনেকেই হ'ল না আৰু এই কিছুমানে কয় এইটো হুমা বুলি হুমা কোনটোক কয় পাণবাৰী হুমা বুলি কয় আগত আছে না আৰু ইয়াৰ নিৰ্দিষ্ট তেনেকুৱা কিবা পৰিচয় আছে নেকি এই ঠাইখিনিৰ নিৰ্দিষ্ট ঐতিহাসিক তেনেকুৱা অঁ মন্দিৰ বা মছজিদ পুৰণা বিলটো আছে অঁ এইটোৱে এই বিলখনৰ নাম কি এইটো বৰদোৱা বিল বৰদোৱা বিল অঁ ইয়াতো ই বালিহা বা তেনেকুৱা বিভিন্ন প্ৰজাতিৰ পক্ষী আহে না এই যে বালিহা এই ঠাইখিনিত মই দেখা পালোঁ সেইকাৰণে সুধিছোঁ এই ঠাইখিনি দেখা পালোঁ আৰু এই গছটো এই গছখিনি কি বুলি কয় এই যে তৰা গছ অঁ এই যে বিলতে যে হৈছে অঁ এইটো ঠিকে কৈছে ঐতিহাসিক বুলি এইখিনি আমি ক'ব লাগিব কিয়নো এই বস্তুখিনি বৰ্তমান বিলুপ্তিৰ পথত গৈছে নে কি কয় পিছত লাহে লাহে মানুহবিলাকে দখল কৰি আৰু এটা কথা শুনা পাইছিলোঁ যে এই মাটিখিনি এই চৰকাৰী মাটি বোলে আছে বহুত মানে তেনেকুৱা খাচ মাটি বুলি কয় তেনেকুৱা আছে নেকি অঁ মাটিটো বহুত আছে ভিতৰৰ মাটিখিনি এনে মাছ পোৱা যায় নে নাই এনে পথাৰত আগত যিটো মাছ আছিলে নহয় এই আপোনাৰ এই মাছ এইবিলাক এতিয়া নাই কমি গ'ল পোহনীয়া মাছ আৰু মাগুৰ শিঙি এনেকৈ বহুত মাছ আছিলে আগতে এতিয়া মাছ কমি গ'ল আৰু আমিনুল ছাৰ আপোনাক সুধিছোঁ আপুনি কওকচোন ঠাইখিনিত আহি কেনে লাগিছে আপুনি একদম দেখোন বহিয়ে পৰিছে কওকচোন বিশেষভাৱে মনটো বহুত বেয়া মোৰ তো ৰাতিপুৱাই বেয়া খবৰ পালোঁ এটা গতিকে আমাৰ ষ্টাফৰ বড়ো ছাৰ মৃত্যু হ'ল গতিকে মন যিহেতু বেয়া তথাপিও ইয়াতে আহি অকণমান তাৰমানে মৃদু বতাহ অকণমান শান্তি লাগিছে আৰু শান্ত এটা পৰিৱেশ হাত পৰিছে অকণমান বঢ়াব পাৰিছোঁ আৰু ঠিকে কৈছে হয় মোৰো বহুতে ভাল লাগিছে এই ঠাইখিনিত আহি মই আৰু এবাৰ আহিছিলোঁ বহুত দিনৰ আগত ভাবিলোঁ যে আমাৰ দৰ্শকৰ কাৰণে এই ঠাইখিনি দেখুৱাই দিওঁ এয়া আপোনালোকে যদি কোনোবাই ইয়ালৈ আহিব খোজে তেতিয়াহ'লে এই বৰবাৰী প্ৰাথমিক বিদ্যালয় এইটো লোকেশ্যনত মাৰি দিব তেতিয়াহ'লে নিৰ্দিষ্ট আমি যি পইণ্টত আছোঁ এই পইণ্টটোৱে পাই যাব আৰু এনেকৈ মানে ভিউং পইণ্ট বুলি যদি কোৱা হয় তেতিয়াহ'লে ইয়াত থিয় হোৱাৰ পিছত এনেকৈ যদি চাই এইটোৱে হ'ব এই ঘৰটোৰ ভিতৰৰ পৰা যদি চাই তেতিয়াহ'লে আৰু বহুত ভাল লাগিব আৰু ইফালে আছে তৰা গছ যিটো গছ মানে এতিয়া নায়ে বিলুপ্তিৰ পথলৈ গৈ আছে আৰু সন্ধিয়া সময়ত যদি আহে তেতিয়াহ'লে এই যে পুখুৰীটো যে এই পুখুৰীত মানে বিভিন্ন ধৰণৰ বিভিন্ন জাতৰ ভেট ফুল দেখা পাব এই সময়ছোৱাত অলপ কম হয়তো সন্ধিয়া সময়ছোৱাত এটা দুটা দেখা পোৱা যাব যিহেতু পুখুৰীখন অলপ চাফা কৰি দিছে যাৰ কাৰণে নাই নে কি কয় দাদা নাই অঁ এই ল'ৰাবিলাক আহি গা চা ধোৱা নাই ইয়াতে সাঁতোৰা নাই অঁ তাতে একেবাৰে পূৰা চাফা গা ধোৱা না